तामुलपुर जिल्लानि कुसुबारियाव फैगौ 2, 3 आरो 4 मेआव सानथामनि हाबाफारिजों जागोन बर' थुनलाइ आफादनि 61थि बोसोरारि जथुम्माया गाज्रि बोथोरा हेंथा होसेयावबो हर सान थियारि खालामगासिनो बर' थुनलाइ आफादनि 61थि जथुम्मानि थाखाय मख'जाथावदि 4 मेआव भारतनि हादरगिरि रम'द बिथाङा बर' थुनलाइ आफादनि गेवलां मेलाव गाहाय आलासि महरै नुजाथिगोन। ओजोंहाय गावनो नुजाथिनानै बर' थुनलाइ आफादनि 61थि जथुम्मानि खामानिखौ नोजोर होदों बिटिसिनि गाहाय प्रमद बर' बिथाङा। बावैसो सान सिगाङावबो आयेन आफादनि बुंथिगिरि बिश्वजित दैमारि, मन्त्रि अशक सिंघाल बायदिखौ लानानै गोबां दैदेनगिरिफ्रा खामानि मावनायनि खौरां लादोंमोन। दिनैबो खामानि मावनायनि खौरां लायो बिटिसिनि गाहाय प्रमद बर'जों लोगोसे मन्त्रि इउजि ब्रह्म, जायगानि एमएलए जलेन दैमारि आरो माखासे बिटिसिनि इएमफोरा। प्रस्तुति प्राय सम्पन्न হৈছে নেৰানেপেৰা বৰষুণৰ কাৰণে নিশ্চয় অলপ অসুবিধা হৈছে তথাপিতো আমাৰ মেইন যেটো প্ৰগ্ৰাম যেটো আমাৰ বড় সাহিত্য সভাৰ ডেলিগেট সেশন হ'ব ইয়াৰ কাৰণে ব্যৱস্থা হৈ গ'ল একমোডেশনৰ ব্যৱস্থা সব হৈ গ'ল আৰু মেইন পেণ্ডেলটো ফিনিশিঙত আনি আছে গতিকে মই আশা কৰিছোঁ অহাকালিৰ ভিতৰত মেইন পেণ্ডেলৰ যেটো কাম হেতু কমপ্লিট হৈ যাব এইটো যে 61তম বড় সাহিত্য সভাৰ অধিৱেশন ইয়াত যদিও বৰষুণ হৈ আছে নেৰানেপেৰা তথাপিতো আমি আশা কৰিছোঁ যে সভাখন সুকলমে চলি যাব। কিমান শতাংশ কাম আগবাঢ়িলে এতিয়ালৈকে? প্ৰায় সম্পূৰ্ণ হৈছে, ৰাস্তা ঘাট অলপ বাকী আছে, এক্সিবিশ্যনৰ কামো প্ৰায় কমপ্লিটে হ'বলৈ গৈ আছে, তো আমি 80% কাম কমপ্লিট হোৱা বুলি ক'ব পাৰোঁ। অহা 2, 3, 4 মে তাৰিখে আমাৰ বড়ো বা তামোলপুৰ পথাৰ ফিল্ডত আমাৰ কুচুবাৰী অঞ্চলত হ'বলৈ গৈ আছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ অলমষ্ট 90% কাম আমাৰ আগবাঢ়িছে আৰু মাননীয় ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম ৰম'দ কোবিন্দজী তেখেত উপস্থিত হ'ব অহা 4 তাৰিখে 10টা বজাত আৰু তেখেতৰ কাৰণে আমি সকলোৱে প্ৰস্তুতি চলাই আছোঁ। তো বিশেষকৈ বড়ো সাহিত্য বা এইবাৰ অলপ উন্নতম হ'ব যিহেতু তামোলপুৰত এইবাৰ খুব আৰু বতৰটো তেনেকুৱা আমাৰ অলপমান অসুবিধা ক্ৰিয়েট কৰি আছে। তথাপিও আমাৰ সকলো ইয়াৰে আমাৰ RC কমিটিৰ সকলো কাৰ্যকৰ্তাক লগত লৈ সকলো মেম্বাৰক লগত লৈ ইয়াৰে লোকেল মানুহ আমাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহক আমি লগত লৈ কিনে আমি কামখিনি আগবঢ়াই গৈছোঁ। সকলোৰে সহযোগিতাত মই আশা কৰোঁ খুব ধুনীয়াকৈ আমাৰ প্ৰগ্ৰামটো হৈ যাব আৰু এইটো এটা আমাৰ ঐতিহাসিক আমাৰ তামোলপুৰবাসী ৰাইজৰ কাৰণে। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।